বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আমাৰ ঘৰৰ অৱস্থা চাওকচোন কি ধূলা যোৱাকালি পুটিনৰ কাম শেষ হ'ল এইটো নতুন যে ঘৰটো বনাইছে এইটোত পুটিনৰ কাম চলি আছিলে আৰু যোৱাকালি শেষ হওঁতে সন্ধিয়া হ'ল সেইকাৰণে আৰু হাত নিদিলোঁ যি লেতেৰা হৈ আছে ঘৰটোৰ অৱস্থা নাই ধূলা চাৰিওফালে ঘৰে বাহিৰে চাৰিওফালে ধূলা আৰু আজি হ'ল কাতি বিহু সেইকাৰণে আজি অলপ সোনকালে উঠা হ'ল যিহেতু এইটো ঘৰৰ কাম কৰিব লাগিব আৰু মই আহিছিলোঁ ঘৰটো চাফা কৰিবলৈ মুছি ল'লোঁ প্ৰথমতে তাৰ পিছত পানীৰে ধুই দিম আৰু এও আছে মোৰ লগত লাগি দুয়োজনে কৰিম বুলি ভাবিছিলোঁ আৰু ই বদমাছে পঢ়াৰ পৰা বাৰে উঠি থাকে সেইকাৰণে ভাবিবলৈ বোলে আমাৰ লগত কাম কৰ ইয়াৰ মানে একদম পঢ়াত মন নবহে আৰু কিবা কিবিতো উৎসৱ আহিলেই হ'ল আৰু সৰু সুৰা কিবা এটা আহিলেই হ'ল একদম পঢ়াত মন নবহে আৰু বাৰে উঠি চাই থাকে মানে আমি কি কৰোঁ কি নকৰোঁ এনেকুৱা আৰু এয়া চাওক ফুল গাছবোৰ ফুলৰ পাতবোৰ একদম ধূলি লেতেৰা হৈ গৈছে সেইকাৰণে একদম চবখিনি বস্তুৱে আজি ধুই দিম বুলি ভাবিছোঁ ফুলৰ পাতবোৰ টাববোৰ তলত নমাই থৈছে মিস্ত্ৰীসকলে সিহঁতে নমাই থৈ দিছে একদম বাহিৰটো একদম ধূলা চাৰিওফালে সেইকাৰণে চবখিনি বস্তুৱে ধুই দিম বুলি ভাবিছোঁ ইয়াৰ পিছত আৰু বেছি ধূলাটো নহ'ব আৰু এই সৰু বাৰাণ্ডাখন দেখিছেনে এইখন একদম সৰু বাৰাণ্ডা ইয়াত মই চেয়াৰ একো নাৰাখিম বুলি ভাবিছোঁ কেৱল কেইটামান ফুলৰ টাবকহে থ'ম বুলি ভাবিছোঁ কেনেকুৱা বাৰু লাগিব আপোনালোকে জনাবচোন এই সৰু বাৰাণ্ডাখনত চেয়াৰ বা কিবা এনেকুৱা থ'বলৈ ঠায়ে নাই আচলতে আৰু এয়া হ'ল মোৰ ডাঙৰ ল'ৰা ই ক্লাছ 8 পাইছে এবারে এইটোৱে আহাৰ মাজে দি থৈ তাৰ মাজে দি থৈ সৰু যে আৰু ইটোৱেই তাৰে মাজে দি থৈ আৰু এইবাৰ ধুই দিওঁ চোতালখন আৰু আমি থকা ঘৰটো মই ৰাতিপুৱা উঠিয়ে মুচি দিছোঁ সেইটো সোনকালে মুচা হৈছে তাৰপিছত এইটো ঘৰো যিহেতু ধুই দিয়া হৈ গ'ল এইবাৰ কেৱল থাকিল চোতালখন ইমান লেতেৰা হৈছে আৰু আমাৰ গৰুকেইটা ৰাতি চোতালতে থাকে বান্ধি থোৱা সেইকাৰণে চোতালত সিহঁতে বহুত লেতেৰা কৰে সেইকাৰণে আৰু কাতি বিহু যিহেতু চোতালতে বন্তি জ্বলোৱা হ'ব সেইকাৰণে চোতালখন বঢ়িয়াকৈ ধুই দিলোঁ এও পানী মাৰি দিলে পাইপেৰে আৰু আজি আৰু এইফালে কাপোৰ আছিল বহুতো জিকাই থৈছিলোঁ চাৰ্ফত কাপোৰখিনি ধুই দিলোঁ আৰু ইহঁত লাগি গৈছে কামত আৰু কাতি বিহুৰ দিনা চব কাম ইহঁতৰে হয় এয়া দেখিছেনে মাটি আনিছে বস্তাখনত নিজে মাটি আনিছে এতিয়া বনাব তুলসীৰ ফিৰা আৰু আমাৰ এইফালে এনেকৈ চোতালত এটা তুলসীৰ ফিৰা বনায় আৰু ধুনীয়াকৈ সজায় আৰু যি বস্তু লাগে ৰাতিপুৱাৰ পৰা সিহঁতে যোগাৰ কৰিল বহুতো বস্তু ঔটেঙাৰ পৰা আদি কৰি ফুল বহুত কিবা কিবি লাগে নহয় এইবোৰ বস্তু চব সিহঁতে যোগাৰ কৰিল বিৰাট ফূৰ্তি পায় এই উৎসৱটো যিহেতু সিহঁতে কৰে চবখিনি কাম সেইকাৰণে সিহঁতে বিৰাট ফূৰ্তি পায় আৰু দুয়োজনে অলপো নিমিলে জানেনে এতিয়া বনাই আছে ভিৰা আৰু ভিৰাটো বনাব তাৰপিছত ধুনীয়াকৈ সজাব আৰু তাৰপিছত আপোনালোকে চাবচোন আৰু এই ভিৰাটো যে আছে এইটোতো সিহঁতে বনায় সৰু ল'ৰা ছোৱালীয়ে বনায় আৰু যিহেতু আমাৰ ঘৰত ছোৱালী নাই সেয়েহে ইহঁতে বনাব লাগিব আৰু প্ৰতি বছৰে মোৰ ডাঙৰ ল'ৰাই বনায় ধুনীয়াকৈ কিন্তু দেউতাকে অলপমান তাক হেল্প কৰি দিয়ে কিন্তু এইবছৰ দিয়া নাই এইবছৰ চবখিনি সি নিজে কৰিছে মাটি আনিছে মাটি সানিছে আৰু এয়া চব ভিৰাটোও বনাই ল'লে আৰু ইহঁতৰ মাজতে কম্পিটিশ্যন হয় কাৰ কিমান ভাল হয় এনেকুৱা আৰু কোনেও কাকো নেদেখায় আগতে নকয়ও কাৰ কিমান ভাল হয় এনেকুৱা কম্পিটিশ্যন কৰি সিহঁতে বস্তু ভিৰাটো বনায় আৰু আপোনালোকে চাই থাকিবচোন ইহঁতৰ ভিৰাটো কেনেকৈ বনালে এইবাৰ তুলি আছে ফুল গা চা ধুই আহিল দুয়ো গা চা ধুই আহি এতিয়া ফুল তুলি আছে আৰু এইবাৰ ফুলেৰে সজাব
আৰু মোৰ লৰাই বনোৱা তুলসীৰ ভিৰাটো আপোনালোকৰ কেনেকুৱা পছন্দ লাগিলনে জনাবচোন। আৰু এতিয়া আহিলোঁ মই সন্ধিয়াৰ চাহৰ কাৰণে। আমাৰ এইফালে হালধি দিয়া পিঠা খাই আজি, সেয়েহে মই হালধি দিয়া পিঠা বনালোঁ। তাৰপিছত এতিয়া আমি চাহ ঠাহ খাই শৰাইখন আগবঢ়ালোঁ। আৰু এনেকৈ মই একদম সাধাৰণভাৱে শৰাইখন দি দিলোঁ, মই ইমান নাজানো। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আগলৈকে আপোনালোকৰ লগত দেখা হ'ব, তেতিয়ালৈকে শুভৰাত্ৰি।